আজি শিক্ষক দিৱস উপলক্ষে গোস্বামী ছাৰৰ ঘৰলৈ আহি শিক্ষক গুৰু দিৱস পালন কৰিলোঁ। আজি 5 ছেপ্টেম্বৰ 2025 আমাৰ সন্মানীয় আমাৰ গুৰুপৰ লিডাৰ ভাস্কৰ আজি সম্পাদক আছিলে। সম্পাদকে আজি কাৰ্যসূচী ধুনীয়াকৈ চলাই আমাৰ শিক্ষক গুৰু দিৱসটো সম্পূৰ্ণ কৰিলে। ভাস্কৰকো ধন্যবাদ থাকিল। আৰু মই প্ৰথম ছাৰৰ ঘৰলৈ আহিলোঁ আৰু ছাৰৰ লগত বহুত ভাল কথা আমি ছাৰৰ পৰা শিকিবলৈ পালোঁ আৰু ভাল আমি পৰামৰ্শ ল'লোঁ। আৰু আজিৰ পৰা আমি দৃঢ় প্ৰতিজ্ঞা হ'ম। আজিৰ পৰা আমি আকৌ ধুনীয়া ইংলিছ ভাল কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আমাৰ নতুনকৈ এইবাৰ ভাস্কৰ ডাঙৰীয়াই JTM ক্লাব মেম্বাৰ পাইছে। ক্লাব মেম্বাৰ পাই অকণমান অনুভৱটো কৰে। অনুভৱ বুলি ক'বলৈ গ'লে অনুভৱটো বৰ ধুনীয়া, একদম অনুভৱটো ধুনীয়া অনুভৱ। তোমালোকেও ভালদৰে কাম কৰি যোৱা, অনাগত দিনত আলাপনীয়ভাৱে ভাল বিজনেছ দিয়া, কাম কৰি যোৱা ভাল হ'ব। চিষ্টেমেটিক কামত খালী মানুহক কেতিয়াও অপ'জ কৰি কেতিয়াও পলিচি নকৰিবা। কাৰোবাৰ যদি হাতত পলিচি কাৰোবাৰ ঘৰত যদি কাৰোবাৰ ৰাখে তেতিয়াহ'লে হ'ব দাদা পাছত কৰিব বা তেখেতৰ লগতে থাকে এনেকুৱাবিলাক হেৰিটো কৰিবা। ধন্যবাদ। আমাৰ অভিজ্ঞতা বন্ধুসকল, জয়তে ধন্যবাদ জনাব লাগিব LIC। সুদীৰ্ঘ 27টা বছৰ LICৰ সৈতে সংলগ্ন হৈ 2014 চনত মই CLI হিচাপে যেতিয়া যোগদান কৰোঁ তেতিয়া এটা কথা ভাল লাগিছিল যে মই শিক্ষকতা যিহেতু এটা সময়ত কৰি আছিলোঁ, পৰৱৰ্তী সময়ত মই শিক্ষা দিছিলোঁ মানুহৰ জীৱনত চলিবৰ কাৰণে কেনেকৈ এজন সফল নাগৰিক হ'ব পাৰে তাৰ কাৰণে। কিন্তু তাতোতকৈ এটা ভাল লগা কথা হ'ল শ্ৰদ্ধাজনক, মই এটা পৰিয়াল কেনেকৈ অৰ্থনৈতিকভাৱে সচ্ছলকৈ চলাব লাগে সেই সম্বন্ধে কোনো এজন ব্যক্তিক LICৰ সৈতে যোগাযোগ স্থাপন কৰি নিজৰ জীৱনটো চলাই যোৱাৰ যি অৰ্থনৈতিক কাঠামোৰ মানুহৰ এজনৰ জীৱনৰ সৰ্বোচ্চ যিটো আৱশ্যকীয় বস্তু বুলি আজিৰ তাৰিখত আমি ভাবোঁ। কাৰণ শিক্ষাটো লাগিবই, লগে লগে অৰ্থও লাগিব। অৰ্থ ঘটাৰ যিটো কৌশল তাক শিকাবৰ কাৰণে সেই অৰ্থ ঘটা কৌশলটো শিকোৱা শিক্ষক হিচাপে মই যেতিয়া LICৰ পৰা মই অনুমতি পত্ৰ লাভ কৰিলোঁ, সেইটোৱে মোক আজি এই পৰ্যায়লৈ আনি দিছে। মোৰ মূৰে থাকি সকলো সময়তে নিজৰ আসনখনৰ যি পদমৰ্যাদা সদায় অক্ষুণ্ণ ৰক্ষাত সহায় কৰি অহা তোমালোক সদৌ দিয়ে। আজি গুৰু দিৱস উপলক্ষে মোৰ গৃহত আহি মোক এনেধৰণে সম্বৰ্ধনা জনোৱা বা এই অনুষ্ঠানটো পতাৰ কাৰণে মই তোমালোক সকলোলৈকে আন্তৰিক কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মানুহৰ জীৱনত সময়ৰ মূল্য প্ৰচুৰ আৰু সময় মানুহক সকলো শিকাই নিয়ে। কোনো এজন মানুহক সঁচাকৈ অকল আক্ষৰিক শিক্ষাই শিক্ষিত কৰিলে নহয়, তেওঁক ব্যৱহাৰিক আৰু অৰ্থনৈতিক যিটো লাভালাভ তাৰ শিক্ষাই শিক্ষিত কৰিব পৰাটো সঁচাকৈ ভাল কথা। গতিকে এই আপাহতে মই সদৌতিকে মোৰ অন্তৰৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এই দিনটো এনেধৰণে সুন্দৰ কৰি তোলাৰ কাৰণে। আৰু আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত LICৰ সৈতে সংলগ্ন হৈ আমি একেলগে একেখন নাৱৰে যাত্ৰী সদৃশ যিটো কথা আমি আমাৰ জীৱন বৈতৰণিৰ সমস্ত ঘাত প্ৰতিঘাত প্ৰতিহত কৰি জীৱনৰ যি সংগ্ৰামমুখী সময়, এই সংগ্ৰামমুখী সময়খিনিক LICৰ সৈতে সংলগ্ন হৈ সুন্দৰভাৱে পাৰ কৰিব পাৰিম বুলি আশা ৰাখি মোৰ মনত যি ভাৱ আহিলে তাক প্ৰকাশ কৰি সামৰণি মাৰিছোঁ। ধন্যবাদ।
বহুত বছৰ পুৰণা মানে ছিনিয়ৰ মানুহ আজি পৰিয়ালো লগ পাই ভাল লাগিল। দাদা মই বহুত দিন 3 বছৰ লগ পালোঁ, লগ পাই ভাল লাগিল। বন্ধুত্ব আৰু মানে বাকীটোৰ লগ দাদাৰ লগত মই বহুত ভাল। আজি দাদাক লগ পাই ভাল লাগিল। দাদা আজি দাদাৰ ওচৰতে আজি আমি শিক্ষক দিৱসৰ দিনাই গুৰু মানে আমি প্ৰথম গুৰু আমাৰ মাতৃগুৰু, তাৰপিছত পিতৃগুৰু, তাৰপিছত শিক্ষাগুৰুৰ পাছত আমি কৰ্মক্ষেত্ৰত ছাৰ, এতিয়া আমাৰ বৰ্তমান গুৰু আমাৰ CLI মেম্বাৰ আমাৰ ছাৰ। মই অভিজ্ঞতা হিচাপে ছাৰৰ লগত 3 বছৰ কাম কৰি এতিয়া মানে নিজকে স্বাৱলম্বী হোৱাৰ সুযোগ পাইছোঁ। আৰু ছাৰৰ পৰা ছাৰৰ আজি মানে গুৰু দিৱসৰ দিনাত আমি ছাৰৰ গৃহত কেক কাটি ছাৰৰ লগত আমি পৰামৰ্শ বহুতখিনি শিকিবলৈ পালোঁ। আজি ছাৰৰ ঘৰত আহি বহুতখিনি শিকাৰ লগতেও ছাৰৰ পৰা আমি এতিয়া জানিব বিচাৰিছোঁ ছাৰে এজন আৰু অপৰচুনিটি দিব পাৰে এনেকুৱা আৰু অভিজ্ঞতা বন্ধু বান্ধৱী লগৰ সমনীয়া কিছুমান যদি ইচ্ছুক প্ৰাৰ্থী থাকে ছাৰৰ লগত যোগাযোগ কৰিব পাৰে। আৰু ছাৰে এতিয়া 1-2টামান এজেণ্ট হৈ সুবিধা অপৰচুনিটিবিলাক বা সুবিধা কি সুবিধা পায় অকণমান ছাৰে জনাব LIC এজেণ্টৰ বিষয়ে। নমস্কাৰ, মই শ্ৰী প্ৰশান্ত গোস্বামী, CLI ধেমাজি ব্ৰাঞ্চৰ হয়। আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে জীৱনত মানুহে শিক্ষা জীৱনত যিখিনি শিক্ষা গ্ৰহণ কৰে সেইখিনিয়ে তেওঁৰ জীৱনত হয়তো কৰ্মজীৱনত কেতিয়াও প্ৰয়োজন নহয়। কৰ্মজীৱনতো এজন তেওঁ কৰ্মগুৰু থাকে। অন্যান্য প্ৰফেশ্যনত নাথাকিলেও আমাৰ বিশেষকৈ এইটো বিজনেছ প্ৰফেশ্যনত কোনো এজনক গুৰু বান্ধি লোৱা হয়। আৰু আমাৰ ইয়াত পাৰ্মানেণ্টলি এজন গুৰুৰ তলতেই কাম কৰিবলগীয়া হয়, CLI বা ডেভেলপমেণ্ট অফিচাৰ এজনৰ তলত। তো এজ লাইক এজ ডেভেলপমেণ্ট অফিচাৰ আৰু CLI দুইটা পোষ্ট একেই। আৰু এজন আমাৰ কাম হৈছে এজন অৰ্থনৈতিকভাৱে দুৰ্বল বা তেওঁ ধন ঘটিবলৈ ইচ্ছুক কোনো এজন ব্যক্তিক LICৰ সৈতে সংলগ্নিত কৰি দিয়া। আৰু LICৰ সৈতে সংলগ্নিত কৰি তেওঁক যেতিয়াই এজন অভিকৰ্তা হিচাপে নিযুক্তি যি পত্ৰ তেওঁক প্ৰদান কৰাৰ যি ব্যৱস্থা, সেই ক'ৰ ৰিলেশ্যনটো LIC আৰু মানে সাধাৰণ মানুহজনৰ মাজত কৰি দিয়া কামটো আমি কৰিব লাগে। আৰু এজন অভিকৰ্তা হ'লে কিখিনি লাভ হয়, মেদিনীয়ে সেই কথাটো সুধিছে। মই আপোনালোকক ক'বলৈ পাই সুখী হ'ম যে LIC এজেণ্ট এজন হ'লে আপোনাৰ জীৱনত চাকৰি কৰাৰ সমানেই আপুনি ফল লাভ কৰিব পাৰিব। কাৰণ চাকৰিত আপুনি ধৰক 26 দিন কাম কৰিব লাগিব, দেওবাৰ 4টা বাদ দি। আৰু কিছুমান চাকৰিত হয়তো 24 দিন কাম কৰিব লাগিব, কাৰণ 6টা দিন তেওঁ বন্ধ পায়, চৰকাৰী বন্ধটো বাদ দি। কিন্তু LICত আপুনি কাৰো তলত কাম কৰিব নালাগে, কোনো সময় আপোনাৰ নাই নিৰ্ধাৰিত। আপুনি নিজৰ কাম নিজে কৰি ল'ব লাগে। আপুনি সম্পূৰ্ণৰূপে স্বাধীনকৈ আপুনি কাম কৰাৰ সুবিধা লাভ কৰিব। আৰু মাহেকৰ অন্য কথাত আপোনাৰ দৰমহাৰ কাৰণে 2 দিন ৰ'বলগীয়া থাকিলেও LICৰ মানে পোৱা আপোনাৰ যিটো মাননি সেইটো কাৰণে ৰ'বলগীয়া নাথাকে। LICৰ মাননিটো আপোনাৰ 1 বা 2 তাৰিখে, 1 তাৰিখে যদি কিবা কাৰণত বন্ধ হয় 2 তাৰিখে, বা 2 তাৰিখেও বন্ধ হ'লে 3 তাৰিখে, মানে এভৰি ক্লজিং ডে অফ দি লাষ্ট মান্থ আপুনি নেক্সট ডে আপুনি পইচাটো পাবই। তাৰমানে ইমানেই সুবিধা আছে। আৰু এই কমিশ্যন পোৱাৰ উপৰিও আপুনি এজন অভিকৰ্তা হিচাপে মানুহৰ নিত্য প্ৰয়োজনীয় আমি কাম কিয় কৰোঁ সকলোৱে জানো। এই কাম কিয় কৰোঁতেই ক'ব লাগিব যে আমাক এখন ঘৰ লাগে, আমাক শিক্ষাৰ কাৰণে পইচা লাগে, আমাক মেডিকেলৰ কাৰণে পইচা লাগে, বা আমাক কিবা কিবি অনুষ্ঠান পাতিবলৈ পইচা লাগে, ঘৰ ফাৰ্নিচাৰ কিনিবলৈ পইচা লাগে। এইবিলাকৰ কাৰণে আমাক লোন লাগে। লোন কোনে দিব? আমি যদি চাকৰি নকৰা মানুহে হয়তো লোন পাবলৈ বহুত অক্ষম, কাৰণ আপুনি চাকৰি কৰিলেহে বেংকে পটককৈ লোন এটা দিব, কিন্তু চাকৰি নকৰিলে নিদিয়ে। কিন্তু আপুনি যদি LICৰ এজেঞ্চি লয়, আপুনি ঘৰত কিনা মোবাইল ফোনটোৰ পৰা আপুনি মটৰচাইকেল, গাড়ী, ঘৰ বনোৱা লোন, ল'ৰা ছোৱালী পঢ়োৱা লোন, হাউচিং লোন, মানে আপোনাৰ ৰিলিজিয়াছ চেৰমনি লোন, মানে আপোনাৰ যিটো ধৰক বিহু পূজা এইবিলাকৰ লোন, আপুনি চব লোন পাব। এটকাও ইণ্টাৰেষ্ট দিব নালাগে। আপুনি এটকাও ইণ্টাৰেষ্ট নিদিয়াকৈ সকলো পৰিমাণৰ লোন পায়। আপুনি গাড়ীৰ লোন পাব 12 লাখলৈকে, আপুনি ঘৰৰ লোন পাব 40 লাখলৈকে, আপুনি ল'ৰা পঢ়াবলৈ লোন পাব 25 লাখ টকা। আপোনাৰ যদি কিবা এটা এজেণ্ট হিচাপে আপুনি যদি 10 বছৰ বা 5 বছৰ কাম কৰাৰ পিছত আপুনি
আপুনি ঢুকাই যায় তেতিয়াহ'লে আপোনাৰ পৰিয়ালে ন্যূনতম 10 লাখ টকা এটা এককালীন সাহায্য LIC আপোনাক প্ৰদান কৰিব। LIC এজেঞ্চি কৰিলে ইমানখিনি সুবিধা আছে। মই ইয়াৰ পাছতে আপোনালোকক কওঁ, যদিহে আপুনি শিক্ষিত, নিজকে নিবনুৱা বুলি ভাবি আছে বা আপোনাৰ ঘৰৰ বহুত কাম আছে, আপুনি ঘৰৰ কামৰ কাৰণে বহুত সময় বেলেগ কামত দিব নোৱাৰে, এজেঞ্চি কৰিবলৈ আহক। মাত্ৰ 2 ঘণ্টা বা 3 ঘণ্টা আপুনি কাম কৰি লাভ কৰক মাহেকে কমেও 40,000 টকা, লগত অন্যান্য সুবিধাবিলাক। ফুৰিবলৈও আপুনি বাহিৰলৈ যাবলৈ পাব আৰু সম্পূৰ্ণ খৰচ আপোনাক LICয়ে বহন কৰিব, আপুনি নিজৰ পকেটৰ পৰাও দিব নালাগে। আৰু আপুনি সচ্ছল আপোনাৰ ঘৰৰ কাষৰ 2-4জন তেনেকুৱা এজেণ্ট বন্ধুৰ সৈতে যদি বা কথা পাতে বা আপুনি চিনি পোৱাত আছে, আপুনি নিশ্চয় গম পাব তেওঁ এজেঞ্চি প্ৰফেশ্যনটো কৰি দি সচ্ছল জীৱন যাপন কৰিছে। গতিকে মই এই পাহতে আমাৰ মেদিনীয়ে কোৱাৰ কাৰণে সকলোকে কওঁ, হয়, ইট ইজ এ গুড অপৰচুনিটি ফৰ all the people of India to being an LIC agent, LIC supervised agent. You can achieve your goal in every moment of your life and you can achieve monthly earning, minimum earning at a level of human being pursues all everything his domestic food or other expenditure, needed money, payment by LIC. So সকলোকে অনুৰোধ থাকিলে যিসকলৰ ইচ্ছা আছে আমাৰ মেদিনীৰ জৰিয়তে বা মোক ডাইৰেক্টলি আপুনি LICত আহি প্ৰশান্ত গোস্বামী CLIক আপুনি খবৰ কৰিলে নিশ্চয় আমি সহায় কৰিবলৈ ইচ্ছুক। সেই ইয়াৰ পৰিৱৰ্তে LICৰ সকলো কাম, মানুহ এজন ঢুকালে তেওঁৰ ঘৰত পৰিয়ালক দিবলৈ পইচা উলিয়াই দিয়াৰ কাম, পলিচি এখন মিচিঅ'ৰ হ'লে তেওঁৰ একাউণ্টত পইচা ভৰাই দিয়া কাম, লোন চাৰেণ্ডাৰ আদি সকলো কাম কৰি দিবৰ কাৰণে মোৰ টিমত প্ৰায় 32জন আমাৰ ছুপাৰভাইজ এজেণ্ট আছে। সকলো আপোনাক সহায় কৰিবলৈ সকলো সময়তে উদ্গ্ৰীৱ। গতিকে আপুনি আহক আৰু আমাৰ পৰা সেৱা গ্ৰহণ কৰক। ধন্যবাদ, নমস্কাৰ। নমস্কাৰ। আজি মানে ছাৰ হয় বহুত আমি ছাৰৰ পৰা ছাৰ আমাক কৈয়ে থাকে, কিন্তু আজি আপোনালোকৰ ওচৰলৈ ছাৰৰ আৰু মানে অনুৰোধ থাকিলে ছাৰ মোৰ ফালৰ পৰা ছাৰ মানে যোগাযোগ নাম্বাৰটো মই ডিছক্ৰিপশ্যনৰ নাম্বাৰত দি দিম, আপোনালোকে ছাৰক মানে ডাইৰেক্ট নাম্বাৰটো হৈ যোগাযোগ কৰিব পাৰিব। লগতে ছাৰে আমাক 3 বছৰ ছাৰৰ লগত থাকি ছাৰৰ বিষয়ে বহুত মানে জানো। বিশেষকৈ ছাৰে মানে ছাৰৰ কেৰিয়াৰ 27 বছৰ হ'ল। ছাৰে মানে আমাৰ বাহিৰৰ পৰা আহিলেও ছাৰ চবকে সহায় কৰে। ছাৰ মানে ছাৰৰ চিলটো আমিও মানে ছাৰৰ পৰা ব্যৱহাৰ কৰি মানে বহুত উপকৃত হৈছোঁ। ছাৰ মানে আমাৰ ছুপাৰ গুৰু বুলি ক'ব লাগিব, ছুপাৰ গুৰু ছাৰ। সদায় আমি ছাৰৰ পৰামৰ্শ মতে আমি কাম কৰি গ'লে সদায় নিশ্চয় আমি পুৰণা বা নতুন হ'লেও চবেই আমি উপকৃত হ'ম বুলি উপকৃত হ'ব, নিশ্চয় উপকৃত হ'ব। ইমানেই কৈ আজি ছাৰৰ মোৰ কণ্টেক্ট সময় দিয়াৰ কাৰণে গুৰুত্বপূৰ্ণ আজি গুৰু দিৱস দিনাই ছাৰে কেইটামান মোৰ লগত আলোচনা অকণমান পৰামৰ্শ দিয়াৰ কাৰণে মই ছাৰলৈ অশেষ ধন্যবাদ, কোটি প্ৰণাম জনাইছোঁ ছাৰ। ঠিক আছে, ধন্যবাদ।